সকলো ভালে আছে। আজি মই এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। সকলোৱে বনাব জানেই, কিন্তু মই মোৰ ষ্টাইলত একদম চিম্পুলভাৱে আজি মটৰ পনীৰ কেনেকৈ মই বনাওঁ তাকে আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব বুলি আশা ৰাখিলোঁ দেই। আৰু এইফালে মই লৈ লৈছোঁ এটা বাতিত মটৰ, এইফালে আলু এনেকৈ গোল গোল নিচিনা চাইজত স্কুৱাৰকৈ কাটি পেলাই, আৰু এইফালে লৈ লৈছোঁ মই পিঁয়াজ অকণমান আৰু নহৰু অলপ, আৰু এইফালে নিজৰ আন্দাজমতে জলকীয়া গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু হালধি গুড়ি লৈ লৈছোঁ। আৰু এটা কথা কৈ দিওঁ যে মোৰ ওচৰত এক্সট্ৰা কোনো পনীৰ মছলা বা তেনেকুৱা কিবা এক্সট্ৰা মছলা নাই। মই ঘৰত যিকেইটা আছে সেইকেইটাই দিছোঁ। আৰু এইফালে দুটা সৰু সৰু চাইজৰ বিলাহী কাটি লৈছোঁ, আৰু এইফালে এইখিনি হৈছে পনীৰ। তেতিয়াহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আৰু মই কেনেকৈনো বনাই যাওঁ দেখুৱাই থাকিম, আপোনালোকে চাই গৈ থাকিব। ব'লক তেনেহ'লে। প্ৰথমতে মই কেৰাহী এখনত এয়া অলপ তেল দি লৈছোঁ, যিহেতু পনীৰখিনি আগতে ফ্ৰাই কৰি ল'ব লাগিব। আৰু এয়া এইফালে মই পনীৰখিনি ফ্ৰাই কৰি আছোঁ। মই অকণমান ডিপকৈ ফ্ৰাই কৰিম, অকণমান ৰঙচুৱাকৈ। সকলোৱে ভাল নাপায় ৰঙচুৱাটো, আৰু মই বেছি বগা হৈ থকাটো ভাল নাপাওঁ, সেয়ে মই অকণমান ৰঙচুৱা কৰি ল'ম। আৰু এতিয়া পনীৰখিনি ফ্ৰাই কৰি হৈ গ'ল, আৰু এতিয়া সেই তেলখিনিতে মই পিঁয়াজ, নহৰু আৰু তেজপাত গোটেইখিনি একেলগে দি দিম, আৰু অকণমান মানে গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি থাকিম। তাৰপিছত যিখিনি মছলা মই লৈছিলোঁ, হালধি গুড়ি, জলকীয়া গুড়ি, এইখিনি ফ্ৰাই হোৱাৰ পিছত মই মিক্স কৰি দিম ইয়াৰ লগতে, আৰু তাৰপিছত আকৌ ধুনীয়াকৈ ভাজি ল'ম যাতে তেলখিনি ভালকৈ ওলাই আহে। আৰু এতিয়া ধুনীয়াকৈ মছলাখিনি ভাজি লোৱাৰ পিছত মই কাটি থোৱা বিলাহীখিনি দি দিম। তাৰপিছত আকৌ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম, বিলাহীখিনি অকণমান গলি নোযোৱালৈকে ফ্ৰাই কৰি থাকিম। আৰু এতিয়া মেইন বস্তুটো যিটো হৈছে নিমখ, সকলোৱে নিজৰ আন্দাজ অনুসৰি দি ল'ব। মই ইয়াত এই সৰু চামুচখনেৰে 2 চামুচ দিছোঁ। আৰু এতিয়া বিলাহীখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পিছত মই কাটি থোৱা আলুখিনি আৰু মটৰখিনি ইয়াত এড কৰি দিম, আৰু ধুনীয়াকৈ লৰাই ল'ম, আৰু অলপ সময় মজিবলৈ দিম ভালকৈ। বস্তুখিনি ভাজ খাই ল'বলৈ দিম। তাৰপিছত ঢাকনখন অকণমান সময়ৰ কাৰণে মাৰি দিম। অলপ সময় ঢাকনখন মাৰি থোৱাৰ পিছত এতিয়া আলুখিনি অকণমান সিজিব ধৰিছে, আৰু এতিয়া মই ইয়াত গৰম পানী অকণমান ঢালি আকৌ অলপ সময়ৰ কাৰণে ঢাকনখন মাৰি থ'ম। আৰু এতিয়া এয়া ঢাকনখন খুলি চোৱাৰ পিছত ধুনীয়াকৈ বস্তুখিনি সিজি গ'ল, আলুখিনিও সিজি গ'ল, মটৰখিনিও ধুনীয়াকৈ সিজিলে। আৰু এতিয়া মই একেবাৰে শেষত যিখিনি পনীৰ ফ্ৰাই কৰি ৰাখিছিলোঁ সেইখিনি ঢালি দিম ইয়াতে, আৰু এবাৰ ঢাকনখন বন্ধ কৰি দিম যাতে ধুনীয়াকৈ উতলটো আহে। আৰু তাৰপিছত মোৰ আজিৰ মটৰ পনীৰখিনি ৰেডি হৈ যাব একদম ধুনীয়াকৈ খাবলৈ। আৰু এয়া আজিৰ মোৰ মটৰ পনীৰখিনি ৰেডি হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল দেই।